অসমৰ গ্ৰাম্য অৰ্থনীতিত সহায় কৰাৰ বাবে অসম চৰকাৰে এইবাৰ আৰু এটা নতুন পদক্ষেপ হাতত লৈছে সেয়া হ'ল হস্ততাঁত আৰু বস্ত্ৰশিল্পক উদগনি জনোৱা আমি দেখা পাওঁ যে আমাৰ অসমৰ বাপতিসাহন গামোচাখনো এসময়ত পলিয়েষ্টাৰত নিৰ্মাণ আৰম্ভ হৈছিল মেচিনত নিৰ্মাণ আৰম্ভ হৈছিল এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো যে অসমৰ গামোচা অসমৰ আইমাতৃসকলে নিৰ্মাণ কৰিব বাহিৰৰ পৰা অহা গামোচা আমি অসমত বিক্ৰী কৰিবলৈ নিদিওঁ তাৰ ফলত আজি ৰাজ্য চৰকাৰে গামোচা ক্ৰয় কৰা আৰম্ভ কৰিছে আৰু যোৱা কালিলৈকে আমি 3 লাখ গামোচা ৰাজ্যৰ আইমাতৃসকলক ন্যায্য মূল্য দি কিনিবলৈ সক্ষম হৈছো সমান্তৰালভাৱে এইবাৰ বহাগ বিহুত বাহিৰৰ গামোচা যেহেতু আমাৰ ৰাজ্যখনত নাথাকে আমাৰ আইমাতৃসকলে তেওঁলোকৰ তাঁতশালত বোৱা গামোচা বজাৰত বিক্ৰী কৰিব পাৰিব উপযুক্ত মূল্য পাব মই এইবাৰ অসমৰ ৰাইজক আহ্বান জনাইছো যে আমাৰ অসমীয়া ৰাইজে আমাৰ 60 লাখ অসমত পৰিয়াল আছে সকলো ৰাইজে যাতে এইবাৰ বহাগ বিহুত এখনকৈ হলেও থলুৱা গামোচা ক্ৰয় কৰে যাতে অসমৰ আইমাতৃসকলে অৰ্থনৈতিকভাৱে সকাহ পাব পাৰে